বিসমিল্লাহির-রহমানির-রহিম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমি আজি আলোচনা কৰিম 10টা এনেকুৱা বিষয় যাৰ কাৰণে মানুহৰ সংসাৰত দৰিদ্ৰতা আৰু দুখ কষ্ট নামি আহে। এই 10টা বিষয় কিন্তু আমি কোৱা নহয়, এই কথাবোৰ বুজুৰ্গানে দিনসকলে কৈ গৈছে আৰু এওঁলোকে মানুহক জ্ঞাত কৰিছে যে এই বিষয়বোৰৰ বাবেই সংসাৰত দৰিদ্ৰতা আৰু দুখ আহে। এই 10টা কি বিষয় আৰু তাৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি সেই বিষয়ে আলোচনা কৰিম ইনশাআল্লাহ। প্ৰায় মানুহে কয় ইনকাম বহুত কৰোঁ, কিন্তু টকা পইচা ক'ত যে খৰচ হয় ধৰিবই নোৱাৰি। আকৌ কিছুমান মানুহে কয় মইতো ইনকাম কৰিবই পৰা নাই, টকা পইচা একেবাৰে হাতত ধৰা দিয়া নাই। গতিকে আমি আজি যি 10টা বিষয় শিকিম তাৰ পৰা যদি আপুনি আঁতৰি থাকিব পাৰে তেন্তে ইনশাআল্লাহ আপুনি দৰিদ্ৰতা আৰু দুখ কষ্টৰ পৰা বহুত দূৰত থাকিব। গতিকে অনুৰোধ থাকিল ভিডিঅ'টো শেষলৈ চাব। দৰিদ্ৰতা আৰু দুখ কষ্টৰ 10টা কাৰণ হ'ল পায়খানা ঘৰ বা টয়লেটত উজু কৰা। পায়খানা ঘৰ বুলি কওঁতে বহুত মানুহৰ টয়লেট বাথৰুম একত্ৰিত কৰি নিৰ্মাণ কৰে। টয়লেট হ'ল নাপাক স্থান, আকৌ বাথৰুম য'ত মানুহে গা ধুই অজু কৰি পাক পবিত্ৰ হয়। গতিকে বাথৰুম আৰু টয়লেট একেলগে সাঁচিলে পাক হৈ থকা অৱস্থাত নাপাকি লগাৰ সম্ভাৱনা থাকে। যদি কোনো ব্যক্তি পায়খানা কৰা ঘৰত অজু কৰে তেন্তে তাৰ ঘৰত দৰিদ্ৰতা নামি অহাৰ সম্ভাৱনা বহুত আছে। গতিকে আমি চেষ্টা কৰিম পায়খানা ঘৰত যাতে উজু নকৰোঁ। নম্বৰ 2, আপুনি কোনো এখন কাপোৰ পৰিধান কৰি আছে আৰু তেনে অৱস্থাতে সেই কাপোৰখনৰ কোনো এটা চিৰা ফটা অংশ বা স্থান যদি আপুনি চিলাই কৰি লয় তেন্তে আপোনাৰ বাবে এইটো এটা দৰিদ্ৰতাৰ লক্ষণ। গতিকে কোনো কাৰণত যদি কাপোৰ চিলাব লগা হয় তেন্তে সেয়া শৰীৰৰ পৰা খুলি চিলাব। নম্বৰ 3, নিজৰ মুখমণ্ডলক নিজৰ পিন্ধি থকা কাপোৰখনৰে মুচি লোৱা। যেনে মাতৃসকলে শাৰী পিন্ধি থাকে, পুৰুষসকলে লুংগি পিন্ধি থাকে আৰু সেইবোৰে কেতিয়াও নিজৰ মুখমণ্ডলক নুমুচিব, কিয়নো নিজৰ পিন্ধি থকা কাপোৰখনৰে মুখ মোচন কৰা এটা দৰিদ্ৰতাৰ প্ৰমাণিত লক্ষণ। ইয়াৰ পৰিৱৰ্তে আপোনালোকে ৰুমাল বা গামোচা ব্যৱহাৰ কৰিব পাৰে। নম্বৰ 4, ঘৰত মকৰা জাল থকা। যদি ঘৰত মকৰাৰ জাল থাকে তেন্তে ঘৰৰ মালিকৰ কৰ্তব্য যে মকৰাৰ জালবোৰ যেন পৰিষ্কাৰ কৰি লয়, কিয়নো মকৰাৰ জাল থকাটো দৰিদ্ৰতাৰ বাস্তৱিক লক্ষণ। গতিকে আপোনাৰ উচিত আপোনাৰ ঘৰত থকা মকৰাৰ জালবোৰ সোনকালে পৰিষ্কাৰ কৰা। নম্বৰ 5, নিজৰ সন্তানক অভিশাপ দিয়া। এনেকুৱা বহুত পিতৃ মাতৃ আছে যিয়ে নিজৰ সন্তানৰ ওপৰত অভিশাপ কৰি নিজৰ সন্তানক বদদুৱা দিয়ে। গতিকে নিজৰ সন্তানক অভিশাপ আৰু বদদুৱা দিয়া দৰিদ্ৰতা আৰু দুখ কষ্ট অহাৰ এটি লক্ষণ। সেয়েহে কোনো পিতৃ মাতৃয়ে যাতে কোনো সন্তানক বদদুৱা নিদিয়ে। নম্বৰ 6, ভঙা ফণী বা কাকৈৰ দ্বাৰা নিজৰ চুলি ঠিক কৰা। ভঙা ফণীৰ দ্বাৰা কেতিয়াও চুলি নুচুচিব, কিয়নো এইটো এটা দৰিদ্ৰতা আৰু দুখ কষ্ট নামি অহাৰ লক্ষণ। নম্বৰ 7, নখ দীঘল হোৱা। নখ যদি দীঘল হৈ যায় তাৰ পিছতো যদি কোনোবাই নখ নাকাটে তেন্তে তাৰ ঘৰত দুখ কষ্ট, বালা মুচিবত আৰু পেৰেচানি নামি অহাৰ বহুত বেছি সম্ভাৱনা থাকে। গতিকে প্ৰত্যেক শুক্ৰবাৰে জুম্মাৰ নামাজৰ আগতে নখ কটা সুন্নত। আৰু নবী পাকৰ ফৰমান, এটা সুন্নত যদি কোনোৱে গোটেই জীৱন জীয়াই ৰাখে সি 100 শ্বহীদৰ চোৱা পাব। কিতাপত আহিছে দীঘল নখৰ ওপৰত শয়তান বহি থাকে। নম্বৰ 8, ৰাতিৰ সময়ত ঘৰ বা চোতাল সাৰা। সকলো সময়তে চেষ্টা কৰিব যাতে ৰাতিৰ সময়ত চোতাল ঘৰ নাসাৰে, কিয়নো ৰাতিৰ সময়ত চোতাল ঘৰ সৰাটো এটা দৰিদ্ৰতা নামি অহাৰ লক্ষণ। কিন্তু ইয়াৰ মানে এই নহয় যে ৰাতিৰ সময়ত চোতাল ঘৰ ঝাৰু দিয়া হাৰাম বা নাজায়েজ। আপুনি সাৰিব পাৰে যদি আপোনাৰ ঘৰত বহুত বেছি আৱৰ্জনা বা কোনো ইমাৰ্জেঞ্চি কাৰণ হয়। নম্বৰ 9, মা বাবাৰ প্ৰতি দোৱা নকৰাও এটি দৰিদ্ৰতাৰ প্ৰধান লক্ষণ। সেইবাবে চেষ্টা কৰি মা বাবাৰ বাবে সকলো সময়তে দোৱা কৰা। নম্বৰ 10, নিজৰ কাপোৰ দ্বাৰাই ঝাৰু দিয়া। এনেকুৱা বহুত মানুহ আছে যিসকলে কোনো একো নাপালে নিজৰ পৰিধানৰ কাপোৰখনেৰে ঝাৰু দিয়ে, কিন্তু নিজৰ কাপোৰ দ্বাৰা ঝাৰু দিয়া দৰিদ্ৰতাৰ এটি লক্ষণ। আল্লাহ ৰাব্বুল আলামিন আমাক এই আটাইবোৰ লক্ষণৰ পৰা বিৰত থকাৰ তৌফিক দান কৰক, আমিন। আজিলৈ বিদায় লৈছো। আপুনি যদি আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গক শ্বেয়াৰ কৰি ইছলামৰ এনে অমূল্য কথাবোৰ জনাৰ সুবিধা কৰি দিব। ওয়া আখিৰি দাওৱানা আনিল হামদুলিল্লাহ।